নমস্কাৰ বন্ধুসকল অসম পুলিচ ABUB এডমিট কাৰ্ড আহি গৈছে বন্ধুসকল অসম পুলিচৰ ABUB এডমিট কাৰ্ড কেনেদৰে ডাউনলোড কৰিব ভিডিঅ'টো শেষলৈকে চাব বন্ধুসকল আপোনালোকৰ সুবিধাতে এই চেনেলটো খুলিছোঁ যদি ভিডিঅ'বোৰ চাই ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ধুনীয়া কমেণ্ট কৰিব কিয়নো প্ৰতিদিনে আমি 20টাকৈ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ ওচৰলৈ লৈ আহোঁ বন্ধুসকল আহক আজি ভিডিঅ'টো আগবাঢ়ো বন্ধুসকল আপোনালোকে গুগলত গৈ প্ৰথমতে সাৰ্চ কৰিব slprb.in slrp.in সাৰ্চ কৰাৰ লগে লগে এখন নতুন ইণ্টাৰফেচ খোল খাব যিখন হৈছে এইখন তাত লিখা থাকিব ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এখন নতুন ইণ্টাৰফেচ খোল খাব এইখন আপোনালোকে তাত লিখা আছে ডাউনলোড এডমিট কাৰ্ড ফৰ PST PET বন্ধুসকল আপোনালোকে তাত ডাউনলোডত ক্লিক কৰিব ডাউনলোডত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন ইণ্টাৰফেচ খোল খোৱা দেখিব আপোনালোকে য'ত নেকি আপোনালোকে ফোন নম্বৰ ইমেইল ID এপ্লিকেশ্যন ID ব্যৱহাৰ কৰি বা তাত ইউজ কৰি আপোনালোকে কি কৰিব পাৰিব এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব যদি বন্ধুসকল এইদৰে যদি আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড নহয় বা নহয় আপোনালোকে কি কৰিব আপোনালোকৰ ফোন নম্বৰ তাত বহাই দিব ফোন নম্বৰ বহাই দিয়াৰ লগে লগে এখন বেলেগ এখন ইণ্টাৰফেচ খোল দেখা যাব আপোনালোক মই দেখাই আছোঁ ৰ'ব 1 মিনিট বন্ধুসকল আপোনালোকৰ ফোন নম্বৰটো ইয়াত বহাই দিয়াৰ লগে লগে এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব য'ত নেকি আপোনালোকৰ ডেট অফ বাৰ্থটো তাত বহাবৰ কাৰণে ক'ব আৰু তাত আপোনালোকে নিজৰ ডেট অফ বাৰ্থটো বহাই দিব কিয়নো মোৰ ডিষ্ট্ৰিক্ট মাজুলী হয় কাৰণ মাজুলী এডমিট কাৰ্ড অহা নাই এতিয়ালৈকে আপোনালোকৰ আহিছে 15খন ডিষ্ট্ৰিক্টৰ ভিতৰত যদি আপোনালোকৰ পৰিছে তেনেহ'লে আপোনালোকে তাত ক্লিকটো তাত বহাই পিনি লগইন মাৰিব লগইন মাৰি দিয়াৰ লগে লগে আপোনালোকৰ ডাউনলোড হৈ যাব বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব থেংক ইউ